এয়া মোৰ জুইচ ৰেডি হৈ গ'ল আপোনালোকক অকমান ওচৰৰ পৰা দেখাইছো দেখিবলৈ বৰ ধুনীয়া হৈছে ইয়েলো কালাৰ হৈছে Hi friends, welcome to Megha's vlog. Friends, আজি মই আপোনালোকক এনেকুৱা এটা ড্ৰিংক দেখাম যেটো ড্ৰিংক খালে আমি আমাৰ এই গৰমৰ দিনত খুব বেছি নিজক সতেজ কৰি ৰাখিব পাৰো লগতে আমাৰ ইমিউন সিস্টেমটো খুব ষ্ট্ৰং কৰি ৰাখিব পাৰো ডায়াবেটিস পেশেন্টেও এটো ড্ৰিংক খাব পাৰে কাৰণ আমাৰ যেটো ডায়াবেটিছত হৰকম মানে সুগাৰ লেভেলটো বাঢ়ি যায় হে সুগাৰ লেভেলটো কন্ট্ৰোলত ৰাখে লগতে যিবিলাকৰ হাৰ্টৰ প্ৰবলেম থাকে তেওঁলোকেও খাব পাৰে বহুত বেছি হেলদি হয় বহুত বেছি মানে বেস্ট ফাইবাৰস থাকে বেস্ট মানে কোলেষ্ট্ৰল থাকে যেটো আমাৰ গুড ফেটস বুলি কয় হেতু থাকে গতিকে হিটুৱে হৈছে পেশন ফ্ৰুইটছৰ ড্ৰিংক পেশন ফ্ৰুইটছ মানে অসমীয়াতে আমি এটো কৃষ্ণ ফল বুলি কওঁ এটো সকলো জায়গাত ইমান এভেইলেবল নহয় আমাক মানে এজন মানুহে দিছিলে তাৰ পৰা মই ভাবিছো আপোনালোককো দেখাও যদি আপোনালোকে এই ফলটো চিনি নাপায় তেতিয়াহলে মই ফলটো আপোনালোকক চিনাকিও কৰাই দিছো এটো ফলক পেশন ফ্ৰুইটছ কয় লগতে অসমীয়াতে আমি কৃষ্ণ ফল বুলি কওঁ মই আপোনালোকক ওচৰৰ পৰা দেখাইছো এছাও এটো মানে টেষ্টটো অকমান আনাৰসৰ নিচিনা লাগে আৰু এটো ফ্ৰুইট যেতে খোৱা হয় মানে এটো পানীৰ লগত মিক্স কৰি শৰবত বনাই খায় গতিকে এই ড্ৰিংকটো যেতে খোৱা যায় তেতিয়া আমাৰ মানে শৰীৰটো বহুত বেছি হেলদি ফিল হৈ থাকে এটো মই আপোনালোকক কাটি দেখাম এটো অকমান টাইট হয় একচুয়ালি কি হয় ইয়াৰে বাকলিটো খুব টান মানে এছাও সাউন্ড হৈ যায় গতিকে এটো অকমান হেয়া লাগে মই কাটিলো স্মেলিংটো বৰ ধুনিয়া বহুত ধুনিয়া আৰু এয়া চাওক মই কাটি আপোনালোকক দেখাইছো এয়া চাওক ওচৰৰ পৰা দেখাইছো চাই লওক ইয়াৰে গুটিখিনি অকমান চিয়া সিডছ টাইপত লাগে চিয়া সিডছ যিমান মানে আমাৰ মানে স্কিনৰ কাৰণে দেহৰ কাৰণে বহুত ভাল তেনেকুৱা এটো বস্তু হিমান ভাল এটো যিমান পাৰে হাতেৰে দি দিব লাগে এয়া চাওক মই হাতেৰে দি দিছো এয়া চাওক আৰু এইখিনি হাতেৰে চেপিব লাগে কাৰণ কিয় ইয়াতে যিখিনি মানে গুটি থাকে এই গুটিখিনি স্পুনেৰে মানে কেতিয়াও হেয়া নহয় গতিকে মই আপোনালোকক দেখাম এটো কেনেকৈ কি কৰো মই এয়া মোৰ জুইচ ৰেডি হৈ গ'ল আপোনালোকক অকমান ওচৰৰ পৰা দেখাইছো দেখিবলৈ বৰ ধুনীয়া হৈছে ইয়েলো কালাৰ হৈছে আৰু ইয়াৰে যেটো স্মেলিং ওলাইছে স্মেলিংটো পাইনাপলৰ নিচিনাই আৰু ইয়াৰে টেষ্টটো পাইনাপলৰ নিচিনাই পেশন ফ্ৰুইটছ মানে কৃষ্ণ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন সি ই এ ফাইবাৰস আইৰন ক্যালসিয়াম পটাছিয়াম ম্যাগনেসিয়াম ফসফৰাছ মিনাৰেলছ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ মানে শৰীৰটোৰ লগতে আমাৰ মানে স্কিনৰ কাৰণে খুবেই ভাল ইয়াতে মানে পেশন ফ্ৰুইটছত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যাৰ ফলত আমাৰ যেটো হাই প্ৰেছাৰ থাকে মানুহৰ হাই প্ৰেছাৰটো খুব কন্ট্ৰোলত থাকে চকুৰ কাৰণে এই মানে জুইচটো খুব ভাল হয় কাৰণ ইয়াতে ভিটামিন সি আৰু ই থাকে যি আমাৰ দৃষ্টিশক্তি বঢ়ায় লগতে ইয়াতে ফাইবাৰ পোৱা যায় মই অলৰেডি কলোৱে যি আমাৰ ডাইজেষ্টিভ সিস্টেমটো খুব ষ্ট্ৰং কৰে মানে আমাৰ হজম শক্তিটো খুব মজবুত কৰে লগতে ইয়াতে ম্যাগনেসিয়াম ফসফৰাছ আইৰন মিনাৰেলছ পোৱা যায় যিয়ে আমাৰ বনছ বিলাক খুব ষ্ট্ৰং কৰে লগতে পেশন ফ্ৰুইটত ভিটামিন সি আৰু কেৰাটিন থাকে যি আমাৰ ইমিউন সিস্টেমটো খুব মানে ইনক্ৰিজ কৰে মানে আমাৰ দেহৰ প্ৰতিৰক্ষা ক্ষমতাটো খুব বঢ়ায় ক্যান্সাৰ বেমাৰৰ কাৰণে এই ফলবিধ খুব সুৰক্ষিত কাৰণ ইয়াতে এন্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ ক্যান্সাৰ সেলটো বাঢ়িব নিদিয়ে আৰু পেশন ফ্ৰুইটছত ফাইবাৰৰ পৰিমাণ বহুত হোৱা কাৰণে ইয়াৰ মানে আমাৰ কোলেষ্ট্ৰল স্তৰটো কমাই ৰাখে অৰ্থাৎ মেদবহুলতা কমাই ফ্ৰেন্ডছ আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে প্লিজ লাইক এটা কৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ফ্ৰেন্ডছ আমাৰ কিছুমান মানুহৰ মানে তেজৰ পৰিমাণটো খুব কমি থাকে গতিকে ইয়াতে আইৰন আৰু ভিটামিন সি থাকে যিয়ে তেজৰ মাত্ৰা বঢ়ায় অৰ্থাৎ পেশন ফ্ৰুইটছ খালে আমাৰ ব্লাড ইনক্ৰিজ হয় পেশন ফ্ৰুইটছৰ যেটো জুইচ থাকে জুইচটো ইয়েলো কালাৰ অৰ্থাৎ অকমান অৰেঞ্জ কালাৰ টাইপ হয় ইয়েলো বা অৰেঞ্জ কালাৰ আমাৰ স্কিনৰ কাৰণে খুব ভাল হয় মানে যেহেতু এটো ফ্ৰুইটছত সি ই আৰু এ ভিটামিনছ থাকে গতিকে আমাৰ স্কিনৰ কাৰণে খুব ভাল হয় পেশন ফ্ৰুইটছ যদি আমি মিনিমাম 3 মানে এটা উইকত যদি আমি 3 টাইমছ বা 4 টাইমছ খাব পাৰো তেতিয়াহলে আমাৰ স্কিনৰ যিবিলাক সমস্যা থাকে যেনেকুৱা ৰিংকেলছৰ সমস্যা সানটেনিঙৰ সমস্যা আৰু পেচেছৰ সমস্যা হেবু নোহোৱা কৰে আমাৰ স্কিনখন খুব মানে নেচাৰেল গ্লো কৰে আৰু প্লাম্পি কৰে গতিকে পেশন ফ্ৰুইটছটো আমাৰ স্কিনৰ কাৰণেও বহুত বেছি ভাল হয়